কুমৰুক চুদুং জ্ঞানীজ ব্লগ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে, মোৰো ভালে। আজি মই আপোনালোকৰ কাৰণে দৈৰে বনোৱা চিকেন কাৰী লৈ আনিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ দৰে বনাই খাই চাবচোন। টেষ্টটো ভাল পাব। আহক আৰম্ভ কৰোঁ। এই চিকেন নিমখ এড কৰিছোঁ, হালধি, জিৰা এণ্ড মিট মছলা, মিৰ্চি পাউডাৰ চব এড কৰি লৈছোঁ আৰু এই দহি। মিনিমাম 5 বা 6 চামুচ লগাইছোঁ। আপোনালোকে যিমান লগাব পাৰে মাংসৰ পৰিমাণত লগাই ল'ব আৰু মিক্স কৰি ল'ব। যিমান পাৰে হাতৰ পৰা মিক্স কৰিব, চামুচৰ পৰা মিক্স কৰিলে মাংসটো যিমান যি হ'লেও নহয়, হাতৰ পৰা মিক্স কৰি ল'ব। হৈ গৈছে, অকণমান ঢাকি থৈ দিওঁ 30 মিনিটমানৰ কাৰণে। কেৰাহী গৰম হৈছে, এটা তেল এড কৰি লওঁ। আৰু আলু কাটি থোৱা আছিলে, আলু অকণমান ভাজি লওঁ। নিমখ অকণ এড কৰিছোঁ। নিমখ এড কৰাৰ পিছত অকণমান লৰাই থাকিব এনে। আপোনালোকে আগতে আলুটো নাভাজাকৈ লগাম বুলি ক'লেও লগাব পাৰে। মই কিন্তু অকণমান ভাজি লৈছোঁ। এয়া হৈয়ে গৈছে, দেখিছেনে মই কিমানকৈ ভাজিছোঁ। এনে নৰ্মেলকৈ ভাজি থৈছোঁ আলু। এয়া পিঁয়াজ এড, নহৰু লগাইছোঁ, জলকীয়া, আদাও লগাই লৈছোঁ। চব ভাজি লৈছোঁ। হালধি নিমখ এনে অকণ লৰাই দিব। নৰসিংহ এড কৰিছোঁ। নৰসিংহ অপশ্যনেল হয়, মই ভাল পাওঁ যেতিয়া মই লগাইছোঁ। ভাজি হৈয়ে গৈছে, অকণমান লৰাই থাকিব এনেদৰে। মাংস এড কৰিবলৈ হৈ গ'ল। হৈ গৈছে, দেখিছেনে? বিলাহী এড কৰিছোঁ। এনেদৰে অকণমান লৰাই থাকিব বিলাহী লগোৱাৰ পিছত। এতিয়া আলুটো এড কৰি দিওঁ। হৈ গৈছে, অকণমান পানী এড কৰিছোঁ। পানী কম পৰিমাণে এড কৰিছোঁ। এতিয়া অকণমান ঢাকি থৈ দিওঁ। হৈয়ে গৈছে। ইমান ধুনীয়া গোন্ধ আহিছে নহয়, এই ধনিয়া এড কৰিছোঁ। আপোনালোকেও মোৰ দৰে ট্ৰাই কৰি চাবচোন। কেনেকুৱা পালে নিশ্চয় জনাবলৈ নাপাহৰিব। থালি ৰেডি হৈয়ে গৈছে। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে যদি প্লিজ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু বেল আইকনো দবাবলৈ নাপাহৰিব আকৌ। তেতিয়াহে মই নতুন নতুন ভিডিঅ' দি থাকিলে আপোনালোকে গম পাই থাকিব। নেক্সট ভিডিঅ' লগ পাম। থেংক ইউ।